নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম মোৰ ইউটিউব চেনেলটোলৈ। আজি আৰু আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ লগত মই আৰু মোৰ চেনেলটো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি গৈ আছোঁ, আপোনালোক সকলোৱে শুনিছে চাগে, বাল্যেশ্বৰ মন্দিৰ, মা কালীমাৰ মন্দিৰ। তাতে গৈ আছোঁ আজি আমি দৰ্শন কৰিবলৈ। আপোনালোককো ভিডিঅ'টোত দেখাম। এই মন্দিৰটো নলবাৰীৰ সমীপতে অৱস্থিত। এয়া আমি মন্দিৰ পালোঁ। এই মন্দিৰৰ সুন্দৰ গেটখন লিখাই আছে শ্ৰী শ্ৰী কালী দেৱালয় বাল্যেশ্বৰ মন্দিৰ। এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আমি। আজি অলপ মানুহ বেছি। ময়ো মন্দিৰটোৰ কথা শুনি আছিলোঁ, অহা হোৱা নাছিলে। আজিও মোৰো ফাৰ্ষ্ট টাইম আহি বিৰাটে ভাল লাগিছে। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। দেখিছেনে, এই এটা বাহিৰত মন্দিৰ, ভিতৰত মোবাইলৰ ভিডিঅ' চিডিঅ' বনাব নিদিয়ে। মই বাহিৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। পূজা চলি আছে, মানুহৰ সমাগম। ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া ময়ো পূজা কৰোঁ, তাৰপিছত আপোনালোকৰ লগ পাই আছোঁ। মা কালী মাৰ আশীৰ্বাদত সকলো ধুনীয়া কৰি পূজা পাতলবিলাক হ'ল। ভোগ খোৱাৰ কথা আছিলে, কিন্তু দেৰি হ'ব কাৰণে আজি খোৱা নহ'লে। নেক্সটবাৰ আহিলে নিশ্চয় খাম। আপোনালোকে আহিছেনে এই মন্দিৰটোত? জনাবচোন কমেণ্টত। ৰ'ব বন্ধুসকল, আৰু আপোনালোকক এটা মন্দিৰ দেখাই আছোঁ। আমি গৈ থাকোঁতে এই মন্দিৰটো দেখা পালোঁ। গৈ থাকোঁতে দেখা পাইছিলোঁ, দেৰি হ'ব কাৰণে সোমোৱা নহ'ল। এতিয়া আপোনালোকক এই মন্দিৰটো দেখাই আছোঁ। শিৱ মন্দিৰ, এইটো পুখুৰী, নিৰ্মাণ কাৰ্য চলি আছে চাগে। মন্দিৰটো বৰ ধুনীয়া। যাই থাকোঁতে ভাবি আছিলোঁ যে এই মন্দিৰটো আপোনালোককো দেখাম আৰু আমিও ভিতৰত সোমাম। বৰ ধুনীয়াকৈ সজাই ৰাখিছে মন্দিৰটো। আমাৰ শিৱ বাবা, মা পাৰ্বতী মা, গণেশ বাবা। আপোনালোকে কাৰ আৰাধনা কৰে বেছি জনাবচোন। গেটখন ইমান ধুনীয়া কৰি সজাইছে, বৰ ভাল লাগে। চাওক এই দৃশ্যটো আপোনালোকে। গৰুৱে ঘাঁহ খাই আছে। এতিয়া আৰু যাত্ৰা আৰম্ভ হ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ। বিৰাট ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বিৰাট ভোক লাগিছে। এতিয়া ঘৰত গৈ ভাত খাম। আপোনালোকে মন্দিৰটোত আহিছেনে? জনাবচোন কমেণ্টত। মোৰ অহাৰ বৰ ইচ্ছা আছিলে, আহিব পৰা নাছিলোঁ। এইবাৰ আহিলোঁ মাৰ আশীৰ্বাদত। আপোনালোকেও আহিব যদি অহা নাই, বিৰাট ভাল লাগে। আৰু আহিছে যদি জনাব আপোনালোকে ভোগ খালে নে নাই। আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। টেক কেয়াৰ, বাই বাই।